এতিয়া আমাৰ BTR চৰকাৰখন অহাৰ পৰা শান্তি সম্প্ৰীতি বজাই ৰাখি গোটেই সেই সকলো মানুহে আজি একত্ৰিতভাৱে আগবাঢ়িছে। যোৱা কালছোৱাত যিখিনি নেকি ৰাজ্যৰ মানুহে একো খেতিৰ কাৰণে আগবাঢ়িব পৰা নাছিলে, তাৰ কাৰণে সমূহ ৰাইজে নিজৰ খেতিৰ পৰা বঞ্চিত হৈ আছিল। আৰু আজি BTR চৰকাৰ হোৱাৰ পৰা আজি শান্তি সম্প্ৰীতি বজাই ৰাখি সকলো মানুহে আগুৱাই আহিছে। এই আগুৱাই অহাৰ লগতে আমি এইবাৰ উন্নত ধৰণৰ ধানৰ খেতি 5,000 হেক্টৰ মাটিৰ কাৰণে দিছিলোঁ আৰু তাতে আমাৰ 2,25,000 উৎপন্ন হৈছে। সেই উৎপন্নৰ লগতে সকলো ৰাইজসকলৰ ইচ্ছুকতেৰে তেওঁলোকে আগবাঢ়ি আহিছে আৰু আগবাঢ়ি গৈ আছে। তাৰ লগতে আমাৰ আৰু এই খেতি শেষ হোৱাৰ লগে লগে আমাৰ সৰিয়হৰ কাৰণে আমি বহুতখিনি 5,229 হেক্টৰ মাটিত আমি আগবাঢ়াই দিছোঁ। তাৰ লগতে আমাৰ 52,270 আমাৰ উৎপাদন হৈছে আৰু সেই মৰ্মে সকলো ৰাইজে আগ্ৰহীত। এতিয়াও আমাৰ ৰাইজে বিচাৰি আছে সৰিয়হৰ কাৰণে বীজ বিচাৰি আছে, তেওঁলোকক দিয়াৰ কাৰণে আমি আগবাঢ়ি আছোঁ। আৰু যিমানখিনি পাৰোঁ খেতিৰ আগতে আমি দিব চেষ্টা এটা কৰিছোঁ, যেন আমি সৰিয়হখিনি পোৱাৰ পাছত যেন খেতি বুব নোৱাৰে তেনেকুৱা কৰা নাই, কিন্তু আমি আগতীয়াকৈ দিয়াৰ ব্যৱস্থা এটা কৰিছোঁ। আৰু তাৰ লগতে আমাক কিছু লেব আমি দিব লগা হৈছে আৰু কিছু প্ৰডাকশ্যনৰ কাৰণে আমাৰ ইতিমধ্যে কৰা হৈছে আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিত কৰিছোঁ। তাৰ পৰা আমি ইতিমধ্যে তেওঁলোকক 45 লাখ টকাৰে আমি তেওঁলোকক দিছোঁ। সেই মৰ্মে তেওঁলোকে উৎপাদন কৰি আছে। এই উৎপাদন মৰ্মে আজি সকলো ৰাইজে পাইছে আৰু ৰাইজে নি পেলাই সেইবিলাক খেতি কৰা আৰম্ভ কৰিছে। আৰু সেই মৰ্মে যিখিনি তেওঁলোকে খেতি পাব লগা আছে তাতকৈ দুগুণা খেতি তেওঁ লাভ কৰিছে। আৰু ঠিক তেনেকৈ ইতিমধ্যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ভিতৰত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰতো আমি 3 টন এতিয়া বীজ উৎপাদন কৰাৰ কাৰণে চেষ্টা এটা কৰিছোঁ। তাতে আমি তেওঁলোকক 50 লাখৰ অনুদান এটা আগবঢ়াইছোঁ আৰু সেই মৰ্মে তেওঁলোকে সেই কামবিলাক এতিয়া প্ৰস্তুত কৰি গৈ আছে। আৰু তাৰ লগতে আমাৰ এটা আঁচনি আছে, আমাৰ এই SOBD 22-23 ভিতৰত আমাৰ স্থানীয় চাউল জহা চাউল এইবাৰ আমি দিছিলোঁ, আমি PD দিছিলোঁ। সেই মতে এইবাৰ আমাৰ উৎপন্ন হৈছে 3,110 হেক্টৰ আমি দিছিলোঁ। তাৰপৰা 1 লাখ কুইণ্টল এতিয়া জহা ধান ইতিমধ্যে আমাৰ উৎপন্ন হৈছে। আৰু পুনৰ লগতে বেনিফিচিয়াৰীসকলে 7,770জন উপভোক্তাই তেওঁলোকে সেইবিলাক লাভদায়ক হৈছে। আৰু তাৰ কাৰণে আমি ইতিমধ্যে মাৰ্কেটো আমি দিছোঁ। সেই মাৰ্কেট মৰ্মে তেওঁলোকে কৰি যাই থাকিব আৰু সেই মাৰ্কেটত বেচা কিনাৰ কাৰণে আমি আমি এইবাৰ আগবঢ়াইছোঁ। আৰু খেতিয়কসকলৰ কাৰণে আমি এইবাৰ কি ধুনীয়াকৈ হ'লেও আমাৰ আছিলে 19,000 আমাৰ 40 টকা আছিলে, তাৰ আমি বঢ়াই পেলাই এতিয়া 2,040 টকালৈকে আমি আগবঢ়াই নিছোঁ। তেওঁলোক কুইণ্টেল হিচাপে আগতে তেওঁলোকে বেনিফিচিয়াৰীসকলে কোনো এটা মূল্য পোৱা নাছিল, কিন্তু এতিয়া মূল্যৰ কাৰণে অভাৱ নাই, মাৰ্কেটৰ অভাৱ নাই। তেওঁলোকে মাত্ৰ আমাৰ এইবিলাক কৰাৰ কাৰণে আমি ইতিমধ্যে গাঁৱে ভূঞে গৈ পেলাই আমি তেওঁলোকক গুদামবিলাক দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ, য'ত ধানবিলাক সঞ্চিত কৰি ৰাখিব পাৰে আৰু কিনি পেলাই ৰাখিব পাৰে, তাৰ ব্যৱস্থা আমি কৰি আছোঁ। এগ্ৰিকালচাৰত যিমানখিনি পাৰোঁ আমি ৰাইজক সহায়ৰ কাৰণে আগবাঢ়ি আছোঁ। তাৰ লগতে আৰু আমাৰ জৈৱিক পদাৰ্থৰ কাৰণে আমি ইতিমধ্যে বৰ্তমান কোকৰাঝাৰত আৰু ওদালগুৰিত আৰু 3খন জৈৱিক বজাৰৰ ব্যৱস্থা কৰিছোঁ। সেইখিনি কৰাৰ কাৰণে আমি ইতিমধ্যে লাগিছোঁ। আগন্তুক আমি যিমান পাৰোঁ সোনকালে কৰাৰ কাৰণে ব্যৱস্থা এটা কৰি আছোঁ। আৰু ইতিমধ্যে আৰু মাকৈ, আমাৰ মাকৈটো হ'ল এনেকুৱা বস্তুটো, মাকৈক আমাক বহুত প্ৰয়োজন আছে। এইবাৰ আমি 2,970 হেক্টৰ মাটি আমি মাকৈ খেতি কৰিছিলোঁ। 1,21,500 কুইণ্টেল মাকৈ ইতিমধ্যে আমাৰ পোৱা হৈছে। তাৰ লগত 9,000 মানুহে তাৰ লাভদায়ক হৈছে। আৰু তেওঁলোকে আমাক মাকৈটো এনেকুৱা প্ৰয়োজন হৈছে, আমাক ডেইলি মাকৈ কমচে কম লাগে, আমাক বহুতখিনি আমাৰ প্ৰয়োজন হৈ আছে। তাতে আমি যিমানখিনি পাৰোঁ মাকৈ দিয়াৰ ব্যৱস্থা কৰি আছোঁ। আৰু সেই মৰ্মে আমি সকলো ৰাইজক আমি মাকৈৰ লগতে সকলোকে সহায় কৰাৰ চেষ্টা এটা কৰি আছোঁ। আৰু ইতিমধ্যে আমাৰ সামগ্ৰীসমূহৰ লগতে জড়িত হৈ থকা যিমানখিনি ৰপ্তানি কৰাৰ কাৰণে আমাৰ ইতিমধ্যে বহুতখিনি প্ৰডাক্ট লোৱা হৈছে। সেই মৰ্মে 2020 আৰু 24 ভিতৰত এই কাম আৰু কৃষকৰ ডাটা ডিজিটেল কৰাৰ কাৰণে ব্যৱস্থা এটা কৰি আছোঁ। সেই মৰ্মে আমাৰ আগবাঢ়ি যাব আৰু আগুৱাই নিয়াৰ কাৰণে চেষ্টা এটা কৰিছোঁ। কাৰণ BTR চৰকাৰখন সদায় বিচাৰি আছে পৰিৱৰ্তন হওক। আমি সিমানখিনি পাৰোঁ পৰিৱৰ্তন কৰাৰ চেষ্টা এটা চলাই আছোঁ। সেই মৰ্মে আমি আগবাঢ়ি থাকিম আৰু আগবাঢ়ি যাম। তাৰ লগতে আমি আমি চিট দিয়াৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় 200 হেক্টৰ মাটিত উন্নত জাতৰ আৰু কিছুমান কলৰ বীজ দিব ওলাইছোঁ। কল আমি প্ৰডাক্ট কৰাৰ চেষ্টা কৰিছোঁ, G19 ভেৰাইটিছৰ কল, যি কলত নেকি আমাৰ কমচে কম গাঁৱে ভূঞে কৰা কলবিলাকত মাত্ৰ 32 আশা 9 আশা 12 আশা থাকে, কিন্তু এইবাৰ G9 দিয়াৰ লগে লগে 32 আশালৈকে কলৰ টক পোৱা যায়। ইতিমধ্যে মই সকলো জেগাতে ভিজিট কৰিছোঁ। ভিজিট কৰি দেখিছোঁ মই যিমান ওখ হওঁ সিমানটা
কলৰ ঠগ পৰি আছে আৰু চাইছোঁ গন্তি কৰিব আপোনাৰ হাইৰাণ হ'ব লগা হয় ইমান দীঘলকৈ ক'ৰ পৰা কলৰ ঠগ হ'ল বুলি ভাবে মানুহে কিন্তু সেইটো G19 ভেৰাইটিছৰ পৰা সেইখিনি আগবাঢ়ি আছে আৰু সেই মৰ্মে তেওঁলোকে সকলো ৰাইজে তাতে উন্নতি লাভ প্ৰাপ্ত কৰিছে আৰু তাৰ লগতে মাৰ্কেটো আমি দিব বিচাৰি আছোঁ মাৰ্কেট দিব হৈ আছে আৰু লগতে যিমানখিনি বেনিফিচিয়াৰীয়ে কলৰ খেতি কৰে তেওঁলোকে সেই কল খেতি কৰি পেলাই আগবাঢ়ি আছে আৰু বহুত ইতিমধ্যে হেক্টৰে আমি নজনা কিয় বহুত মানুহে কল ৰোপণ কৰি আছে আৰু বীজ প্ৰডাক্ট কৰি আগবাঢ়ি আছে ঠিক তেনেকৈ আমি এতিয়া যিবিলাক আমাৰ ড্ৰাগনৰ মাজত আমি চলাৰ ফিট কৰি পেলাই আমি ড্ৰাগনটো কেনেকৈ বেছিকৈ উৎপাদন কৰিব পাৰোঁ সেইটোৰ কাৰণে আমি যা কৰি আছোঁ আমাৰ এগ্ৰিকালচাৰ ফালৰ পৰা আৰু এগ্ৰিকালচাৰ সকলোৱে আমাৰ ডাইৰেক্টৰ আছে আমাৰ ডাইৰেক্টৰ OSD আছে আৰু গোটেইখিনি আমি তিনিজনে আলোচনা কৰি ৰাইজক কি দিলে ভাল হয় কি দিলে বেয়া হয় সকলোখিনি চালি জাৰি চাই সেইবিলাক আমি খেতিয়কক আগবঢ়াই দি আছোঁ আৰু ঠিক তেনেকৈ আমাৰ আৰু এতিয়া আহিছে বহুতখিনি সুব্যৱস্থা কৰাৰ কাৰণে খেতিৰ কাৰণে জড়িত হৈ থকা পৰিয়ালৰ আমাক 200টা পৰিয়ালৰ একেটা আৰু মাছৰুম খেতিৰ কাৰণে ঘৰে ঘৰে এইবাৰ আমি তেওঁলোকক এটা সৰুকৈ ঘৰ বনাই দিয়া চেষ্টা কৰিছোঁ কেনেকৈ মাছৰুমটো দি তেওঁলোকক প্ৰডাক্ট কৰিব আৰু সেই ঘৰবিলাকত থৈ পেলাই কমচে কম গাঁৱৰ মানুহবিলাক কেনেকৈ আগবাঢ়ি যাব পাৰিব কেনেকৈ লাভদায়ক কৰিব পাৰিব তাৰ কাৰণে আমি সকলো ৰাইজক আমি সহায় কৰিব বিচাৰিছোঁ তাতো আমি এইবুলি আমাৰ এইটো SBDৰ পৰা আমি ধৰা হৈছে আৰু RKBৰ পৰা ধৰা হৈছে আৰু এনে বেছিমতো আমাৰ সেই বস্তুটো আহিছে গতিকে আমি সকলোকে আগবঢ়াই দিছোঁ আৰু তাৰ লগতে আমি বহুতখিনি আগবাঢ়িম আৰু যিমানখিনি পাৰোঁ তেওঁলোকে খোৱা লোৱাৰ পৰা আৰম্ভ কৰি আমাৰ খেতিয়কসকলৰ কাৰণে আমাৰ যিখিনি কৰিব লগা কৰণীয় কাম আছে সেইখিনি পোনপটীয়াভাৱে প্ৰথমবাৰৰ বাবে আমি মাল্টা যোৱাবাৰ মাল্টা আমি দিছিলোঁ আমি কমচে 2 হেক্টৰ মাটিত দিছিলোঁ উৎপাদন হ'ব 4,000 কুইণ্টল সেই মাল্টাৰ পৰা এনেকুৱা এইবাৰো আমি মাল্টা দিয়াৰ খুব ৰাইজৰ আপত্তি মৰ্মে ৰাইজে খুব আপত্তি কৰিছে যোৱাবাৰ মাত্ৰ মাল্টা আমি উৎপাদন দিছিলোঁ আমি প্ৰডাক্ট কৰাৰ কাৰণে দিছোঁ কিন্তু ৰাইজে কৈছে আমাক মাল্টা এতিয়াও চিট লাগে গতিকে আমি যেনেকৈ হওক আপোনাক মাল্টা দিব ব্যৱস্থা কৰক কিন্তু এইবুলি আমি আকৌ সেই মাল্টা দিয়াৰ কাৰণে ব্যৱস্থা এটা সিদ্ধান্ত লৈছোঁ সেই মাল্টাবিলাক দিয়াৰ লগে ৰাইজে বহুতখিনি আগবাঢ়িব আৰু মাল্টাৰ পৰা বহুতো ৰছৰ পৰা আৰম্ভ কৰি জুচ বনাব পাৰিব নানানটা বনাব পাৰিব মাল্টাৰ যিটো ছালৰ পৰা তেওঁলোকে তেল তৈয়াৰ কৰিব পাৰে নানানটা এইটো পেলনি যোৱা বস্তু নহয় আৰু সেই মৰ্মে সমূহ ৰাজ্যক আহ্বান জনাইছোঁ আৰু যিকোনো আমাৰ সেই যে আমি এইবাৰ কক কৰাৰ চেষ্টা এটা কৰিছোঁ আৰু কক খেতিৰ কাৰণে আমি তামোলৰ মাজত আমাৰ কক খেতি কৰি পেলাই উৎপাদন কৰি পেলাই আমাৰ চকলেট বনোৱাৰ যিটো ব্যৱস্থা কৰা হৈছে সেইটোৰ কাৰণে তেওঁলোকৰ লগত আমি আলোচনা কৰি তাৰ ককৰ কাৰণে এটা ব্যৱস্থা কৰিছোঁ সেই কক খেতিটো যেন আগবাঢ়ি যাব পাৰে ৰাইজক আমি আহ্বান জনাইছোঁ তেওঁলোকে যেন সেই বীজৰ চেষ্টা এটা কৰক আৰু তেওঁলোকে নিজৰ তামোল বাৰীখন এনেই পৰি থাকে তামোলৰ মানে মাজে মাজে যে আমি কক এটা ৰুই দিব পাৰোঁ তাতে এনেকুৱা প্ৰডাক্ট হয় মই সেইদিনাখন মেঘালয় বৰ্ডাৰ ওচৰলৈকে গৈ চাই আহিলোঁ এনেকৈ কক লাগিছে এডাল গছত কমচে কম 20 কিলোমিটাৰ 20 কেজি 30 কেজি গৈ এডাল গছত পৰি আছে সেই মনে ইমান ভাল লাগিল আৰু ভাল লাগি আমি ভাবিছোঁ কি এইটো আমি ওপৰ মহলা আমাৰ প্ৰমোদ বৰছাৰৰ নেতৃত্বত আলোচনা কৰি পেলাই আমি সেইবিলাক দিয়াৰ এটা ব্যৱস্থা কৰিম আৰু সেইখিনি আগবাঢ়াই যাম আৰু ৰাইজে যেন নিজৰ তামোল বাৰীখন পৰি থকাতকৈ সেইখিনি কৰিব তাৰ লগতে আমি ব্লেক পেপাৰ আমি যেনে সেই গুটি বুলি কওঁ জলকীয়া গুটি সেই গুটিৰো আমি পাণ গছে লগাব পাৰোঁ তাৰ পৰা বহুত আমাৰ ৰাইজে লাভদায়ক হ'ব পাৰে আৰু লাভদায়ক মতে তেওঁ আগবাঢ়ি যাব পাৰিব আৰু তাৰ লগতে আমি আৰু বহুতখিনি এই জালুকৰ পুলি দিয়াৰ পাছতো আমি বহুতখিনি আদা হালধি আদি কৰি যিমানখিনি প্ৰডাক্ট আমি দি আছোঁ ৰাইজৰ বহুত উন্নতি লাভ হ'ব কাৰণ আদাৰ পৰা হওক আৰু আমাৰ হালধিৰ পৰা হওক বহুতখিনি টাৰ্মেৰিক আমাৰ ঔষধৰ ব্যৱহাৰ হয় আৰু নানানটা কাম হয় আৰু আমাৰ খেতিয়কে লাভ হয় আৰু মাত্ৰ খেতি কৰাৰ লগতে আদা হালধি ৰুই থ'লে তাক দুবাৰ চাব লগা নাই কাৰণ যেতিয়া আমি আদা হালধি ৰুম কিছুমান খেৰ নি হওক জংঘল নি হওক তাৰ ওপৰত জাপি দিয়াৰ পাছত সেইবিলাক পচি পেলাই জৈৱিক সাৰ হৈ যায় সাৰ হোৱাৰ লগে লগে সেই সাৰবিলাকৰ লগতে আদাবিলাকৰ হালধিবিলাক এনেকুৱা হয় এডাল গছতে আধা কিলো 1 কিলো ওলোৱা আমি দেখিছোঁ আৰু নিজেই মই খেতি কৰিও মই প্ৰমাণ পাইছোঁ আৰু বৰ্তমান মই সদায় খেতি কৰিয়ে থাকোঁ খেতিয়ক হিচাপে মই আৰু সকলো আদা হালধি আমি ৰাখিবৰ জেগা নোহোৱা হৈ যায় ঠিক তেনেকৈ ৰাইজে প্ৰডাক্টটো লৈ পেলাই বিক্ৰী কৰি নিজৰ ঘৰৰ সকলোকে উপাৰ্জন কৰি পেলাই পোহপাল দিব পাৰে নিজৰ ল'ৰা ছোৱালীক আগবঢ়াই নিব পাৰে আৰু যদি আমি ঘৰত বহি থাকিলে একো কাম নহ'ব সেয়েহে আমি সেইটো ছাপ্লাই দিয়াৰ ব্যৱস্থা এটা কৰিছোঁ আৰু তাৰ লগতে আমি এইবাৰ আমি বহুতখিনি বস্তু আগবঢ়াব ওলাইছোঁ আমাৰ কৃষিৰ লগতে আমি কি দিছিলোঁ পাৱাৰ টেইলৰ আমি 224খন এতিয়ালৈ দিলোঁ তাৰপিছত আৰু PD ট্ৰেচাৰৰ দিলোঁ আমাৰ 268খন আৰু লগতে মিনি ট্ৰেচাৰ দিলোঁ আমি 61খন আৰু লগতে এনেকুৱা বহুতখিনি আমাৰ আছে তেলৰ পৰা আৰম্ভ কৰি বহুতখিনি বস্তু আছে গোটেইখিনি বস্তু আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছোঁ ৰাইজক ইতিমধ্যে আমি পাৱাৰ টেইলৰ কাৰণে আজি আমি নতুনকৈ লিষ্ট বনাইছোঁ সেইবিলাক ঘৰে ঘৰে পাৱাৰ ব্যৱস্থা
কৰিছোঁ যেন সকলো মানুহে আজিকালি আমাৰ অসমত লগতে নহয় ভাৰতখনৰ গৰু ম'হ এতিয়া নাইকিয়াই হৈ গৈছে খেতিৰ পথাৰখনত কেনেকৈ খেতি কৰিব কি কৰিব গৰু ম'হ নাথাকিলেতো খেতি কৰিব নোৱাৰে তাৰ কাৰণে আমাৰ BTR চৰকাৰখনে আগ্ৰহ হৈ পেলাই সকলো ৰাইজক যেন আমি খেতি বাতি কৰাৰ কাৰণে ট্ৰেক্টৰ দিব বিচাৰিছোঁ ট্ৰেক্টৰবিলাক লৈ যাওক আৰু খেতিবিলাক কৰক তেওঁলোকে আমি ছাবচিডি তেওঁলোকক দিয়াৰ ব্যৱস্থা এটা কৰিছোঁ আৰু সেই মৰ্মে যেন সকলোৱে আগবাঢ়ি আহক আগবাঢ়ি আহিলে নিশ্চয় আমাৰ ভাল লাগিব আৰু ভাল লাগিলে সকলো মানুহ উৎপন্ন হ'ব খেতি বাতি লৈ আগবাঢ়িব পাৰিব আৰু লগতে আমাৰ মানুহবিলাকৰ ৰাজ্যক মই এই আহ্বান জনাম যেন সকলো মানুহে খেতিৰ কাৰণে আগ্ৰহ হওক তাৰ লগতে আমি বহুতখিনি এতিয়া অগৰ গছৰো আমি দিয়াৰ ব্যৱস্থা এটা কৰিছোঁ অগৰু দিয়াৰ লগে লগে নিজৰ ল'ৰা ছোৱালী এজন জন্ম যদি হয় সেই ছোৱালীৰ লগতে যদি এডাল অগৰু গছ ৰুই থৈ দিয়ে এডাল চন্দন গছ ৰুই থৈ দিয়ে তেওঁৰ 18 বছৰ হোৱাৰ সময়ত সেই গছডালেৰে ধুনীয়াকৈ নিজৰ ল'ৰা ছোৱালী পোহপালন দিব পাৰিব পঢ়াব পাৰিব আৰু লগতে নিজৰ যিখিনি কাম কৰিব লগা থাকে সেই কামখিনি সেই গাছেৰে কৰিব পাৰিব কিন্তু সেই কাৰণে সকলো ৰাইজে আগ্ৰহিত হ'ব লাগিব আগ্ৰহিত হ'লেহে যেন নিজৰ পোহপালন দিয়াৰ লগতে ল'ৰা ছোৱালীৰ ভৱিষ্যত আনিব পাৰিব যদি তেওঁলোকে যদি ল'ৰা ছোৱালী জন্ম হোৱাৰ পাছত একোৱেই যদি নকৰে তেওঁৰ নামত যিডাল গছ ৰোৱা নাযায় তেতিয়াহ'লে সেই ল'ৰা ছোৱালীয়ে কেনেকৈ পোহপালন দিব সেইহেতু আমি এগ্ৰিকালচাৰৰ পৰা চিন্তাধাৰা কৰি পেলাই আমি এইবিলাক প্ৰডাক্টও আমি দিব ওলাইছোঁ আৰু সেইবিলাক গছ গছনি ৰুই পেলাই নিজৰ ল'ৰা ছোৱালীক পোহপালন দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু সমূহ ৰাইজক আমাৰ BTR পৰিৱৰ্তনৰ লগতে আমাৰ প্ৰণৱ ছাৰৰ নেতৃত্বত আমাৰ চৰকাৰৰ সকলো কামবিলাক আগবাঢ়ি নিয়াৰ কাৰণে সহায় কৰি আছে আৰু তেখেতৰ গাইড মতে আমি সকলো কামবিলাক কৰি যাই আছোঁ আৰু আগন্তুক যি বছৰ আমাৰ আছে আৰু 3 বছৰ আগন্তুক আছে সেই 3 বছৰত যে আমি ভাল কাম কৰি যাব পৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু প্ৰণৱ ছাৰৰ নেতৃত্বত আমি যেন সকলো আগবাঢ়ি যাব পাৰিম তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ